পয়সাদি রাজপথন অসম সরকার শক্তি বিভাগ হাই হাই এপিডিসিএল গো ব্যাক এপিডিসিএল গো ব্যাক आसाम पावार डिस्ट्रिबिउशन कम्पानी लिमिटेडनि बेरेखायै इलेक्ट्रिसिटि जागायनायाव फेलें जानायनि थाखाय हेंथा दिन्थिफुंदों। खालाइगाव ओनसोलारि फरायसा आफाद आरो ओनसोलनि रायजो राजाफोरा एपिडिसिएलनि बेरेखायै हेंथा दिन्थिफुङो। फरायसा आफादा खालाइगावनि जायगायारि सुबुंफोरनि हेफाजाबाव मंगलदै भुटिया सां फोनांजाबनाय लामाखौ होथेनानै गोख्रों हेंथा दिन्थिफुंदों। खालाइगाव ओनसोलारि फरायसा आफादा मोब्लिब बिफाननि खान्थि बायदियै सिबिथाय होनो हायै आरो खान्थि नङै मोब्लिब दानजानायनि बेरेखायै गोख्रोङै खुद्रिसारदों। खालाइगाव मोब्लिब बिफाननि बेरेखायै आसुनि गोख्रों हेंथा सोमावसारनाय। आसुआ खालाइगावनि मोब्लिब बिफानाव गोबां नेमखान्थि आरो राजखान्थिनि बेरेखायै गोख्रों हेंथा खालामगासिनो दं। अखा हायोब्ला मोब्लिब बन्द खालामनाय, जायनि जाउनाव सरासनस्रा सुबुंफोरा गोसो बायनो हमदों। गुबुन फारसेथिं स्मार्ट मिटारनि बाहायग्राफोरा गोबां जेंनाजों मोगा-मोगि जानांदों। खालाइगाव ओनसोलारि फरायसा आफादनि बिबानगिरिफोरा दिनै खालाइगाव मोब्लिब बिफाननि मावख'नि मोखाङाव मोब्लिब जागायनायखौ खान्थि बायदियै सिबिथाय होयैनि आरो स्मार्ट मिटारखौ मोजाङै मावफुङैनि थाखाय गोख्रोङै सोमावसारनाय दिन्थिफुंदों। खालाइगाव ओनसोलारि फरायसा आफादनि बिबानगिरिफोरा दिनै खालाइगाव मोब्लिब बिफाननि मावख'नि मोखाङाव मोब्लिब जागायनायखौ खान्थि बायदियै सिबिथाय होयै आरो स्मार्ट मिटारखौ मोजाङै मावफुङैनि थाखाय गोख्रोङै सोमावसारनाय दिन्थिफुंदों। বিভাগটো চলাই আছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড। এই নামটোৰ পৰা বিতৰণ শব্দটো সম্পূৰ্ণৰূপে উঠাই ল'ব লাগে, কাৰণ পূৰ্বতে তেওঁলোকে কেৱল এমাহৰ মূৰত ৰাইজৰ পৰা গ্ৰাহকৰ পৰা মাচুল সংগ্ৰহ কৰাটোৱে এওঁলোকৰ একমাত্ৰ দায়িত্ব আছিল আৰু বৰ্তমান এওঁলোকে প্ৰতি ঘৰতে স্মাৰ্ট মিটাৰ লগোৱাটোৱে এওঁলোকৰ শেষ দায়িত্ব বুলি এওঁলোকে ভাবি লৈছে। গতিকে আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকক পৰামৰ্শ দিছোঁ, তেওঁলোকে এই বিতৰণ শব্দটো উঠাই লওক, কাৰণ বিতৰণৰ ক্ষেত্ৰত তেওঁলোক চূড়ান্ত ব্যৰ্থ হৈছে। দ্বিতীয় কথা, আমি পূৰ্বতেও এই কথা উল্লেখ কৰিছিলোঁ যে বৰ্তমান বিজুলী বিভাগটো ইমানেই বেছি স্মাৰ্ট হৈছে, স্মাৰ্ট মিটাৰ প্ৰতি ঘৰতে সংযোগ কৰি তৃপ্তি লাভ কৰা বিভাগটোৱে বৰ্তমান আকাশত ডাৱৰ দেখাৰ লগে লগে তেওঁলোকে বিজুলী কৰ্তন কৰে। আজি প্ৰতিবাদী কাৰ্যসূচী আমি আধা ঘণ্টা ধৰি আমি এই কাৰ্যালয়ৰ সন্মুখত চলাই আছো। তেওঁলোকৰ গণতান্ত্ৰিক মূল্যবোধ, তেওঁলোকৰ ৰাইজৰ প্ৰতি আস্থা, তেওঁলোকৰ ৰাইজৰ প্ৰতি দায়িত্ববোধ কিমান আপোনালোকে চাওক। এটা দল সংগঠনে ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰি আছে, ৰাইজৰ মানুহ ওলাই আহিছে, কিন্তু তেওঁলোকৰ এজনো প্ৰতিনিধি এই দলটোক তেওঁলোকে আশ্বস্ত কৰিবলৈ ওলাই অহা নাই। আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি তেওঁলোকক তীব্ৰভাৱে আমি দাবী জনাইছো। আমি ইতিমধ্যে দাবী উত্থাপন কৰিছিলো যে কলাইগাঁও আদৰ্শ চিকিৎসালয়ত মমবাতিৰ পোহৰত চিকিৎসকে চিকিৎসা প্ৰদান কৰা নজিৰ আছে। গতিকে চিকিৎসালয়লৈ যোৱা তেওঁলোকে কাৰেণ্টটো সম্পূৰ্ণৰূপে পৃথক কৰক আৰু 24 ঘণ্টা চিকিৎসালয়খনত বিজুলী যোগান ধৰক। বৰ্তমান গ্ৰীষ্মকালীন পাঠদান প্ৰতিটো দল সংগঠনে কৰিছে, ৰাইজে কৰি আছে। সেই বিদ্যালয়সমূহত বিজুলী নিয়মীয়া হ'ব লাগিব, বিজুলী ব্যাহত হ'ব নোৱাৰে। ৰাইজে বিজুলী নিয়মীয়াকৰণৰ বাবে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কেৱল স্মাৰ্ট মিটাৰ লগালেই নহ'ব, বিভাগটো স্মাৰ্ট হ'ব লাগিব, ব্যৱস্থাপনা স্মাৰ্ট হ'ব লাগিব আৰু বিজুলী সম্পূৰ্ণৰূপে নিয়মীয়া হ'ব লাগিব। আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী উত্থাপন কৰিছো। আৰু কলাইগাঁও বা বৃহত্তৰ বাকী ৰাইজে আমি যি আমাৰ কলাইগাঁৱৰ শক্তি বিভাগে যি অঞ্চলৰ লোকসকলক হাৰাশাস্তি কৰিছে, আপোনালোকে গমেই পাই যে প্ৰচণ্ড গৰমত তেওঁলোকে দিনৰ দিনটো কি এজাক কিনকিনীয়া বৰষুণ দিয়াৰ লগে লগে লাইনটো কিন্তু তেওঁলোকে নিয়মীয়াকৰণ নকৰে। কিন্তু ৰাইজৰ যি ধন সংগ্ৰহ তেওঁলোকৰ গোপনে ৰাখি ধন সংগ্ৰহ কৰে। এতিয়া তেওঁলোকে আমাক আজি এই বিদ্যুৎ বিভাগে যি তেওঁলোকে আজি লুকাই ভয়ত চুৰ কৰি তেওঁলোকে ৰুমৰ ভিতৰত আবদ্ধ হৈ আছে, ওলাই আহি আমাৰ কলাইগাঁও ৰাইজক স্পষ্টীকৰণ দিব লাগে আমাৰ নিয়মীয়াকৰণ হ'বনে নহয় কাৰণটো। আৰু এটি ডাঙৰ কথা, স্মাৰ্ট মিটাৰৰ নামত আমাৰ অসমীয়া যুৱকসকলক কামে কাজে লগাই তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভন বিভিন্ন জেগাত কিন্তু অসমীয়া ল'ৰা ছোৱালীসকল লাঞ্ছিত বঞ্চিত হৈছে। তেওঁলোকক 10,000 টকা দিব লাগিব ৰাইজৰ ঘৰে ঘৰে যায়, অন্যথা তেওঁলোকে স্মাৰ্ট মিটাৰ যদি নলগায় তেতিয়াহ'লে 10,000 টকা জৰিমনা হ'ব। এতিয়া আমি ইয়াৰ পৰাই সকিয়নি দিছো, কোন সেই ডাঙৰ কোম্পানী অসমীয়া যুৱক যুৱতীসকলক তেওঁলোকে প্ৰলোভন দি মাৰ খোৱাৰ ষড়যন্ত্ৰ কৰিছে আৰু নিৰাপত্তা কোনে দিব? স্মাৰ্ট মিটাৰৰ নামত ৰাইজৰ পৰা লুণ্ঠন কৰা এই ৰাইজক সকাহ কোনে দিব? গতিকে আমি ইয়াৰ পৰা তীব্ৰভাৱে অৰিহণা দিছো। আজি আমাক উত্তৰ লাগিব, উত্তৰ নিদিয়া পৰ্যন্ত আমি ইয়াৰ পৰা শান্ত নহওঁ। সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ জৰিয়তে তেখেতে ভাৰতবৰ্ষৰ গোটেই ৰাজ্যকেইখনৰ ভিতৰত অসমৰ দ্বাৰা যি বাহবা লোৱাৰ চেষ্টা কৰি আছে, এই চেষ্টাক আমি পোনপ্ৰথমতে নৎসাত কৰিছোঁ। স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে, কলাইগাঁও বৈদ্যুতিক সংমণ্ডলৰ প্ৰতিটো এৰিয়াত স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে, কিন্তু পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকে বিদ্যুৎ যোগান ধৰাত যি তেওঁলোকৰ অসমৰ্থতা, এই অসমৰ্থতা কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অন্যথা তেওঁলোকে আমাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ সন্মুখীন হ'ব লাগিব। তেওঁলোকে যদি বিদ্যুৎ নিয়মীয়া নকৰে,
অনাগত দিনত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই বৃহত্তৰ ৰাইজক লৈ আমি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ।